তো হেল্ল' গাইজ মোৰ অন্য লং ভিডিঅ'লৈ সকলোকে জনাইছোঁ স্বাগতম। মানে বহুত দিনে হ'ল লং ভিডিঅ' দিয়া নাই আৰু মোৰ আগে এণ্ট্ৰিটো মাৰি লওঁ নেকি। হয় নমস্কাৰ গাইজ, মই হৈছোঁ আছামিজ ব্লগাৰ। মোৰ অন্য লং ভিডিঅ'লৈ সকলোকে জানিছোঁ স্বাগতম। আৰু মানে গাইজ বঢ়িয়াকৈ যিহেতু বহুত দিনে হ'ল লং ভিডিঅ' দিয়া নাই আৰু মজাকৈ আজিৰ লং ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'বলৈ গৈছে। মানে আজি বুলি নহয়, 3টা লং ভিডিঅ' পাব আৰু মানে বঢ়িয়াকৈ আপোনালোকে ভিডিঅ'বিলাক মৰম দিব বুলি আশা কৰিছোঁ। আৰু মই মানে বঢ়িয়াকৈ আপোনালোকক মজা ভিডিঅ' সৈতে লগ পাম আৰু বঢ়িয়াকৈ আজি লং ভিডিঅ'টো আমি প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। নমস্কাৰ গাইজ, মই আছামিজ ব্লগাৰ। বঢ়িয়াকৈ মানে বাৰে কৈ থাকি ভাল লাগে আৰু। তো নমস্কাৰ গাইজ, মই আছোঁ আছামিজ মোৰ উন্নতি লং ভিডিঅ'লৈ সকলোকে জনাই স্বাগতম। আমাৰ ইয়াতে হৈছে আজি মেঘদা, অৰ্থাৎ আজি কৃষ্ণৰ বঢ়িয়াকৈ আমাৰ যোনটো মন্দিৰ নামঘৰৰ পৰা কৃষ্ণক বঢ়িয়াকৈ ওলাই আনি আমাৰ ইয়াতে মেঘদা কৰি পূজা কৰা হ'ব, অৰ্থাৎ ভেলাঘৰ এটা জ্বলোৱা হ'ব। আৰু লগতে আমাৰ ইয়াতে কেনেকুৱা টাইপত কি কৰা হৈছে, মানে কেনেকুৱা টাইপত বনাইছে বা কেনেকুৱা টাইমত মানে কৰিছে, কেনেকুৱা টাইপত মানে বনাইছে লাইট চাইট হওক কেনেকুৱা। আজিৰ লগতে আমাৰ মুখ্য অতিথি আহিব বাপুজি কোঁৱৰ, যোনে লোকগীত গাই হিলাই দিয়ে। সেই বাপুজি কোঁৱৰ আহিব, মজা আপোনালোক বাপুজি কোঁৱৰৰ মজা শ্বট দেখাম। বঢ়িয়া গোটেইখিনি নেদেখাওঁ দিয়ক, কপিৰাইট লাগি যাব পাৰে ন, সেইকাৰণে মজা ভিডিঅ' দেখাম, আপোনালোকে চাই থাকিব। আৰু বঢ়িয়াকৈ মানে আজি লং ভিডিঅ'টো মজাকৈ চাব আৰু ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দিয়ক। পিছে আজিৰ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। লগতে কওঁ, যদি নতুনকৈ কোনোবাই মোৰ চেনেলটো চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মোৰ নাম হৈছে দাস, মই বনাওঁ আছামিছত ব্লগ, লং ভিডিঅ' বুলি নহয় শ্বৰ্ট ভিডিঅ' সকলোখিনি বনাওঁ। ইনষ্টাগ্ৰামতো আছামিজ ব্লগ আছে, ইউটিউবতে টিকলা বুলি আছে দিয়ক। পিছে আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ মজাকৈ, আৰু 3 দিন পাব বঢ়িয়া লং ভিডিঅ' দিয়ক। পিছে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আমি এয়া গাইছ এইগিলা লাইট বন্ধ হৈ গ'ল, এইগিলা এই আমাৰ জুবিন দা মজাকৈ আহিছোঁ বঢ়িয়াকৈ। এইগিলা মন্দিৰৰ পৰিৱেশ এইগিলা কবি দে কিবা এটা কৈ দে। এইগিলা সমূহ আয়োজকসকলক অনুৰোধ জনাইছোঁ তেওঁলোকে যেন অতি সোনকালে আহি বন্তি প্ৰজ্বলন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। 1008 বন্তি, বহু বন্তি, সেয়েহে ইমানখিনি চাকি জ্বলাবলৈ বহু আয়তীৰ প্ৰয়োজন হ'ব। সকলোলৈ অনুৰোধ তেওঁলোকে যাতে অতি সোনকালে আহি বন্তি প্ৰজ্বলন কৰি আমাৰ এই ঠাইখিনি সুন্দৰ কৰি তোলে। লগতে আন এটি অনুৰোধ জনাব বিচাৰিছোঁ, যিহেতু কালি 3:20 মই বৰ্তমান আছোঁ নামঘৰৰ ভিতৰত, আৰু ইয়াৰ পৰিৱেশ আমাৰ নামঘৰৰ দেখিছে নহয়, এইটোৱে হৈছে আমাৰ একমাত্ৰ নামঘৰ। আৰু এই আৰু লগতে বঢ়িয়াকৈ আপোনালোকে ভিডিঅ'টো চাই থাকক। মানে বহুত হাল্লা হৈ আছে, বক্স চক্স বাজি, সেইকাৰণে নামঘৰৰ ভিতৰতে মানে কথাখিনি ক'ব আহিছোঁ। ভিডিঅ' হ'ব আপোনালোকে চাই দিব। মেঘদা মানে হৈছে ভেলাঘৰ পুৰা বুলি বেলেগ ভাষাতে দিয়ে, আৰু বঢ়িয়াকৈ পুখুৰীৰ মাজত বহুতে থৈছে। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকক, পাব আজি ভিডিঅ'টো কেনেকুৱা হ'বলৈ কৈছে। আৰু মনত এইটোৱে আমাৰ হৈছে মন্দিৰ, আৰু ইয়াই আৰু দিয়ক। পিছে ভিডিঅ'টো মজাকৈ চাই থাকিব দেই, স্কিপ নকৰাকৈ। আৰু নতুনকৈ চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।
আৰু গাইজ এতিয়া মজাকৈ মানে দিলে বঢ়িয়াকৈ আতচবাণী প্ৰদৰ্শন মানে বেছি আতচবাণী নহয় আৰু অৰ্থাৎ এইটো দেৱালীটো বম টকা বুলি কওঁ কমচে কম আতচবাণী বুলি ক'ব পৰা মাতে কিন্তু এইটো ক'ব পৰা মাতিছে কমকৈ ফুটাইছে যিহেতু আৰু দুদিন আছে আৰু মানে ভইচ অভাৰ দিব লগা এইটো কাৰণে হৈছে যিহেতু মানে হাল্লা বহুত হৈ আছে সেইকাৰণে মানে আৰু মানুহ বহুত আছে সেইকাৰণে মানে সেয়া কৰিব পৰা নাই সেইকাৰণে মানে ভইচ অভাৰ দিব লগা হৈছে দিয়ক যেনেকৈ মিনি ব্লগত দিওঁ আৰু বঢ়িয়াকৈ ভিডিঅ'টো চাই থাকক অতি সুন্দৰ হ'বলৈ গৈ আছে আপোনালোকে যোনবিলাক বাহিৰা মানুহ চাই সেইসকলেতো মানে আমাৰ অসমৰ কথাটো গম পাব সেইকাৰণে বঢ়িয়াকৈ ভিডিঅ'টো বনাইছোঁ চাই থাকক ভিডিঅ'টো কেনেকুৱা টাইমৰ আৰু মজাকৈ ইয়াত দেখি মানুহ দেখিছেনে পিছফালে বঢ়িয়াকৈ ঢোল বজাই আছে আৰু ময়ো বঢ়িয়াকৈ মানে তাতে কৃষ্ণ যিহেতু পূজা কৰি আছে পূজা মজাকৈ ময়ো কাষতে আছে আৰু দেখিছেনে মানুহ গাইজ আছে দেই ক'ব লাগিব দেই গাইজ মানুহ দেখিছেনে ৰখি আছে আৰু চবেই মানে ভাবিছে কৃষ্ণক যদি কোনোবাই লৈ যায় মানে অৰ্থাৎ যিহেতু কালি কৃষ্ণৰ বিয়া সেইকাৰণে দেখিছে নহয় গাইজ মানে মানুহ বহুত আৰু যিহেতু কৃষ্ণক লৈ আহিল আমাৰ যোনটো মণিকূটলৈ মানে অৰ্থাৎ নামঘৰৰ পৰা আমাৰ মণিকূটলৈ আনিলে আৰু বঢ়িয়াকৈ মণিকূটত কালি মহাপূজা আৰু এয়া নিষ্কাম যজ্ঞত গুৰু কভলিবা সেৱাতৰ পিয়াকা আৰু গাইজ মানে বহুত ৰাতি হ'ল এতিয়া গাইজ মান 12টা মানে বাজিল বঢ়িয়াকৈ যিখিনি দেখাব পাৰিছোঁ সেইখিনি চাইছোঁ যিহেতু মানে অলপ গাঁৱৰে মানে অলপ মানে লাগিও থাকিব লগা হৈছে যিহেতু গাঁৱৰে উৎসৱ মানে দৌল উৎসৱ হোলী যিহেতু গাঁৱৰে সেইকাৰণেতো লাগিব সেইকাৰণে কিছুমান বস্তু স্কিপ দেখাব পৰা নাই দিয়ক পিছে আজিৰ ভিডিঅ'টো ইমানেই আছিল ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব নতুনকৈ চেনেলটো যদি চাই প্লিজ শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মজা সুন্দৰ ব্লগেৰে আপোনালোকক লগ পাম আজিলৈ ইমানে আছিল বাই বাই আৰু আপোনালোকে এটা কথা কওঁ মানে বঢ়িয়া ব্লগ পাই থাকিব কিনে চাব নাপাহৰিব দিয়ক পিছে আজিৰ ভিডিঅ'টো ইমানেই আছিল বাই বাই